देवानंद सिंह ईश्वर की शपथ लेता हूं कि संगठन के संविधान के प्रति निष्ठा रखूंगा। संगठन के डिस्ट्रिक्ट सेक्रेटरी के रूप में सदैव बिना किसी भेदभाव के संगठन और समाज के हित में पूरी निष्ठा व ईमानदारी के साथ अपने कर्तव्यों को निर्वहन करूंगा। संगठन से संबंधित किसी भी प्रकार की जानकारी और महत्वपूर्ण विषयों के बारे में अत्यावश्यक न होने पर किसी अन्य व्यक्ति के समक्ष व्यक्त नहीं करूंगा। मैं देवानंद सिंह ईश्वर की शपथ लेता हूं कि संगठन व समाज के प्रति अपने कर्तव्यों के निर्वहन के मामले में पूरी तरह से निष्पक्षता निडरता बनाए रखते हुए लोभ अहंकार ईर्ष्या भय व द्वेष के वशीभूत होकर कार्य नहीं करूंगा। देवानंद सिंह। आपनलोकर अखिल असम भोजपुरी परिषद शपथ ग्रहण हमार अनुष्ठित हल इतना और अपनी धेमाजी जिलार बान गराखनिया और अन्य आमार भोजपुरी और सकलो भाषा भाषी लोकर समस्यार विषय कि आज 21 जनिया धेमाजी जिला अखिल असम भोजपुरी परिषदर शपथ ग्रहण समारोह आमी सेंगाजान गोवाला गाँव पातिছো। जो 12/9/2021 आमार डिस्ट्रिक्ट कन्फारेन्स पाति किनी आमी आमार डिस्ट्रिक्ट कमिटी तो पूर्णांग करिलु। এই শপত গ্ৰহণ সমাৰোহটো আমি ইচ্ছা কৰা হলে গগামুখ শিলাপথাৰ ধেমাজি বা জুনাইত পাতিব পাৰিলোহেঁতেন, কিন্তু আমি ডিস্ট্রিক্ট কমিটিয়ে এইটো সিদ্ধান্ত ললো যে আমি শপত গ্ৰহণ সমাৰোহটো আমি ভিতৰুৱা অঞ্চলত পাতিম। এইটো কাৰণ ভিতৰুৱা অঞ্চলত বিশেষকৈ আমাৰ ধেমাজি জিলাত যিকেইটা গাঁৱত বসবাস কৰা ৰাইজ তেখেতলোকৰ সমস্যাটো বেছি আছে। আমি সমস্যা টাউনতো আছে, কিন্তু গাঁৱৰ সমস্যাটো অলপ বেলেগ আৰু টাউনৰ সমস্যাটো বেলেগ। আমাৰ ধেমাজি জিলাত দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ কিনাৰত থকা বিভিন্ন গাঁওসমূহে গৰাখহনীয়াৰ পৰা ভুগি আছে। চৰকাৰে পদক্ষেপ লৈছে যদিও চৰকাৰে গৰাখহনীয়া সমস্যাটো সমাধান কৰিব পৰা নাই। আজি এই চেঙ্গাজান গোৱালাত দেখিছোঁ আমি যে এইবাৰ বাৰিষাৰ আগত ইয়াত বিধায়ক মহোদয় আহিছিলে, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আহিছিলে আৰু এই গৰাখহনীয়া সমস্যাটো গভৰ্ণমেণ্টৰ বিজেপি গভৰ্ণমেণ্টৰ যি মূল ইস্যু যে গৰাখহনীয়া সমস্যা অসমৰ পৰা শেষ কৰিব সেইটো তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আজিলৈকে দেখা পাইছে যে এই ব্ৰহ্মপুত্ৰই এই চেঙ্গাজানৰ ওচৰত চেঙ্গাজান ভোজপুৰী গাঁৱে নহয়, চেঙ্গাজানৰ ওচৰত থকা বিভিন্ন গাঁওসমূহত ইয়াৰ প্ৰভাৱ পৰি আছে আৰু এই গাঁওসমূহত লম্বা চাপৰি অপসৰা চৰাংচুৰি এই গাঁওসমূহত ভৱিষ্যত থাকিব বুলি আমি ভবা নাই। গতিকে এই আমাৰ ধেমাজি জিলা ভোজপুৰী পৰিষদে ইয়াত শপত গ্ৰহণ সমাৰোহ পাতা এটাই উদ্দেশ্য যে আমি ভিতৰুৱা গাঁৱত সোমাই যাম। আমাৰ মাত্ৰ আমি টাউন চহৰতে আমি সংগঠনৰ জৰিয়তে টাউন চহৰৰ সমস্যাবোৰতে আমি মাত নামাতিম। আমাৰ ৰাইজৰ ভিতৰুৱা গাঁৱত বিভিন্ন জাতি জনজাতি বসবাস কৰা অসমত ভিতৰুৱা গাঁওসমূহত সমস্যা আছে। এই সমস্যাখিনি আমি আগত ৰাখি সদায় গভৰ্ণমেণ্টৰ এইটো আমি মাত মাতি যাম।